জন্মৰ পৰাই বহুত ষ্ট্ৰং হয় তাই আৰু দুমাহত বহিছে 6 মাহ এদিনত খোজ কাঢ়িছে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই জুন হাজৰিকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল মহাশিৱৰাত্ৰি আৰু সেয়েহে আমি গৈ আছোঁ মন্দিৰলৈ। লগত গৈ আছে এয়া আমাৰ ছোৱালী আৰু সেইফালে আমাৰ ভাগিন বোৱাৰী জোন। আমি তিনিজনীয়ে গৈ আছোঁ। আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান হ'ব মন্দিৰটো। আমি তিনিজনীয়ে এতিয়া খোজকাঢ়ি গৈ আছোঁ। আজিৰ দিনটো মোৰ কাৰণে এটা বহুত বিশেষ দিন। আজিৰ দিনটো মই বহুত ভাল পাওঁ, মানে আজিৰ তিথিটো ভাল পাওঁ। আচলতে কিয় ভাল পাওঁ আপোনালোকে জানিব নিশ্চয় খুজিব, কাৰণ আজিৰ তিথিতে, আজি শিৱৰাত্ৰি তিথিতে এইয়া মোৰ ছোৱালীজনী মানে মোৰ জীৱনলৈ আহিছিল আৰু সেইকাৰণে আজিৰ দিনটো মোৰ বহুত ভাল লাগে। আৰু সেইকাৰণে প্ৰত্যেক বছৰে শিৱৰাত্ৰিৰ দিনা আমি মন্দিৰলৈ যাওঁ। আজিও গৈ আছোঁ। শিৱ ভগৱানৰ দৰে দৰা এজন পাবলৈ আশীৰ্বাদ কৰিছোঁ দেই। 2008 চনৰ 6 তাৰিখ শিৱৰাত্ৰি আছিল আৰু সেইদিনা শিৱৰাত্ৰিৰ দিনাই আমাৰ ছোৱালীজনীৰ জন্ম হৈছিল। মই মনৰ মাজতে ভগৱান শিৱক কৈছিলোঁ মোক এজনী ধুনীয়া ছোৱালী লাগে আৰু সেইদিনাই সঁচাকৈ তাইৰ জন্ম হৈছিলে আৰু সেই গতিকে আজিৰ দিনটো মোক বহুত বেছি ভাল লাগে। আমাৰ ছোৱালীজনীৰ জন্ম হৈছিল 2008 চনৰ 6 তাৰিখে ৰাতি 1টা বজাত। সেই গতিকে শাস্ত্ৰৰ মতে মানে পঞ্জিকাৰ মতে 6 তাৰিখ পৰিছে আৰু মেডিকেলৰ মতে 7 তাৰিখ আৰু তিথিৰ মতে শিৱৰাত্ৰি। গতিকে 3টা জন্মদিন তাই আমি উদযাপন কৰিব পাৰোঁ আৰু সেইকাৰণে তাই মানে বহুত লাকি হয়। লাকি লাগেনে ধুন? লাগে লাকি লাগে বহুত। আমি আহি পালোহি শিৱ মন্দিৰ। এইটো হ'ল আমাৰ শদিয়াৰ ঘুমটি বিলত থকা শিৱ মন্দিৰ। আমাৰ ওচৰৰ পাজৰ সকলো মানুহ ইয়ালৈকে আহে আৰু আগতে দুৰ্গা পূজাও এইখিনি ঠাইতে হয় আৰু এই মন্দিৰটো সকলোৱে মানে বিশ্বাস কৰে। শিৱ মন্দিৰটোক বলবম হওক বা শিৱৰাত্ৰিৰ দিনা ইয়াত বহুত মানুহ এই মন্দিৰটোলৈ আহে। আমিও আহোঁ, সৰুৰ পৰাই আহিছোঁ আৰু এই মন্দিৰটো জনামতে আমাৰ মাহঁত সৰু হৈ থকা তাৰ আগৰ পৰাই ইয়াত আছে। এই মন্দিৰটোক সকলো মানুহে বিশ্বাস কৰে। ভগৱান শিৱৰ ইয়াত অস্তিত্ব সকলোৱে অনুভৱ কৰে, সেয়েহে সকলো ভক্ত ইয়ালৈ আহে। এয়া আমাৰ জোনে কিছুদিনৰ পাছত মা হ'ব আৰু তাইও মন্দিৰলৈ আমাৰ লগত একেলগে আহিছে। ভগৱানে যাতে তাইক এটি সুন্দৰ সন্তান উপহাৰ দিয়ে তাকে ভগৱানৰ ওচৰত আমিও কামনা কৰোঁ। আৰু এয়া পূজাৰীজনে আমাক পঞ্চমী দিলে আৰু ফটো লগাই দিলে। এই মন্দিৰটো হ'ল আমাৰ পশ্চিম শদিয়াৰ আটাইতকৈ পুৰণা শিৱ মন্দিৰ। আমাৰ শদিয়াটো ধুমধামেৰে উদযাপন কৰা হৈছে শিৱৰাত্ৰি আৰু মন্দিৰটো দেখুৱালোঁ আপোনালোকক। তাত গান বাজি আছিলে আৰু যাৰ কাৰণে ভিডিঅ' কৰিব পৰা নাযায়, কপিৰাইট লাগে, গতিকে মন্দিৰত ভিডিঅ' নকৰিলোঁ। আৰু যিটো মন্দিৰলৈ আমি গৈছিলোঁ সেই মন্দিৰটো হ'ল আমাৰ শদিয়াৰ মানে বহুত পুৰণা মন্দিৰ। আমি সৰু হৈ থকাৰ পৰাই নহয়, আমাৰ মাহঁতে সৰু হৈ থকাৰ পৰাই মন্দিৰটো তাতে আছে বুলি কৈছে আৰু সকলোৱে শিৱৰাত্ৰিৰ দিনা তালৈকে আহে, আমিও আহোঁ, ভাল লাগে। ভগৱান আছেনে নাই নাজানো, কিন্তু মানুহৰ মনত আধ্যাত্মিকতা এটা থাকিলে মানুহৰ মনটো শান্ত হৈ থাকে আৰু মন্দিৰলৈ কেতিয়াবা গ'লে মনটো সঁচাকৈ বহুত শান্ত হৈ পৰে, মানে মনৰ মাজত যেন কিবা এটা শান্তি বিৰাজ কৰে। সেয়েহে মন্দিৰলৈ গৈ ভাল লাগে। মন্দিৰলৈ গ'লে সেৱা পূজা কৰিলেই যে মানুহে বিচৰা সকলোখিনি পাব সেয়া নহয়। আমি প্ৰথমতে কাম কৰিব লাগিব। আমাৰ জীৱনৰ সপোনবোৰ পূৰণ কৰিব হ'লে, কিবা এটা পাবলৈ হ'লে আমি কাম কৰিব লাগিব, তেতিয়াহে আমি সফল হ'ব পাৰিম। কিন্তু কাম কৰিবলৈ মানুহক এটা শান্ত মন লাগে আৰু মনৰ মাজত শান্তি বিৰাজমান হৈ থাকিলেহে মানুহে যিকোনো কৰ্ম কৰিব পাৰে। আধ্যাত্মিকতা থাকিলে মানুহৰ মন এটা শান্ত হৈ থাকে আৰু বেয়া কামৰ প্ৰতি মানুহৰ ধাউতি নহয়। সকলো জীৱৰ প্ৰতি মানুহৰ অন্তৰত দয়া মৰম জাগে। গতিকে মই ভাবোঁ যে ভগৱানৰ প্ৰতি থকা ভক্তি, শ্ৰদ্ধা, বিশ্বাস এইবিলাকে মানুহৰ মন এটা শান্ত কৰি ৰাখে। সেই গতিকে আমি আধ্যাত্মিক দিশতো নিজক সমৰ্পণ কৰিব পাৰিলে ভাল হয় বুলি ভাবোঁ। আৰু এয়া মোৰ ছোৱালী আৰু জোন আহি আছে। আপোনালোকক কৈছোঁৱে আজি মোৰ ছোৱালীজনীৰ জন্মতিথি, মানে শিৱৰাত্ৰিৰ দিনাই তাইৰ জন্ম হৈছিলে। সেইদিনা 2008 চনৰ 6 তাৰিখ আছিলে আৰু সেইদিনা শিৱৰাত্ৰি আছিলে। মই ভগৱান শিৱক প্ৰাৰ্থনা কৰি কৈছিলোঁ, ভগৱান মোক যেন এজনী বহুত ধুনীয়া ছোৱালী দিয়ে, যাৰ জৰিয়তে মোৰ যিবিলাক আধৰুৱা সপোন আছিলে সেই সকলোবোৰ যাতে পূৰণ হৈ যায়। আৰু ভগৱানে সঁচাকৈয়ে মোৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছিলে।
সেইদিনাই মানে সন্ধিয়ালৈ মোৰ পেটৰ বিষ হৈছিলে আৰু ৰাতি 1 বাজি কেইমিনিটমানত তাইৰ জন্ম হৈছিলে আৰু তাই জন্ম হোৱাৰ পাছত পঞ্জিকা চোৱাইছিলোঁ। তেতিয়া পঞ্জিকাৰ মতে ক'লে যেতিয়ালৈকে বেলি নোলায় তেতিয়ালৈকে 6 তাৰিখ ধৰা হয়। পঞ্জিকাৰ মতে তাইৰ জন্মদিন হ'ল 6 তাৰিখ আৰু মেডিকেলৰ বাৰ্থ চাৰ্টিফিকেটৰ মতে তাইৰ জন্মদিন হ'ল 7 তাৰিখ আৰু তিথিৰ মতে তাইৰ জন্মদিন হ'ল শিৱৰাত্ৰি। চাওকচোন কিমান সৌভাগ্যশালী মোৰ ছোৱালীজনী। আপোনালোকে আশীৰ্বাদ কৰিব তাই যাতে ভৱিষ্যত দিনত এগৰাকী ভাল মানুহ হ'ব পাৰে, তাকে মই কামনা কৰোঁ সদায়। সঁচাকৈ মোৰ ছোৱালীজনী ভগৱানৰ দান হয় মোৰ কাৰণে। আমাৰ ছোৱালীজনীয়ে 6 মাহ এদিনত খোজকাঢ়িছে, যিটো কিন্তু কোনেও বিশ্বাস নকৰিব। যেতিয়া মানে তাইৰ লগৰ ল'ৰা ছোৱালীবিলাকে বহাই নাছিল তেতিয়া তাই খোজকাঢ়িলে। আগৰ দিনত মোবাইল থকা হ'লে নিশ্চয় সেইখিনি প্ৰচাৰ কৰিব পৰা গ'ল হয়। যেতিয়া মানে তাইৰ জন্ম হৈছিলে খোজকাঢ়িছিলে তেতিয়া আমাৰ হাতত মোবাইল নাছিলে, গতিকে এইবিলাক প্ৰচাৰ কৰাও নহ'ল। জন্মৰ পৰাই বহুত ষ্ট্ৰং হয় তাই আৰু 2 মাহত বহিছে, 6 মাহ এদিনত খোজকাঢ়িছে। এবছৰ নহওঁতে তাই গোটেইখিনি কথা স্পষ্টকৈ ফুটিলে আৰু তাইৰ নামটো নেইনা নামটো তাই নিজে সৰুতে দি ল'লে। আমি সকলোৱে মৰমতে মাইনা বুলি মাতিছিলোঁ আৰু তাই কৈছিলে মোৰ নাম মাইনা নহয় দেই, মোৰ নাম নেইনা বুলি কয় আৰু সকলোকে নেইনা মাতিবলৈ অনুৰোধ কৰে আৰু তেনেকুৱাই তাইৰ নামটো নেইনা হৈ গ'ল আৰু এতিয়া সকলোৱে নেইনা বুলি জানে। কিন্তু স্কুলৰ নামটো তাই খ্ৰীষ্টিনা। পঞ্জিকা চোৱাইছিলোঁ জন্ম হোৱাৰ পাছত তাইৰ নামটো দিছিলে শকুন্তলা নামটো নথলোঁ আৰু কোনোবাই হাঁহিব বুলি মানে পঞ্জিকা চোৱাইছিলোঁ। তেতিয়া তাই চোৱা চিতা কাগজখনত লিখা আছিলে বহুতকেইটা গুণৰ অধিকাৰী হ'ব বুলি। এতিয়া সময়ে ক'ব তাই কিমান গুণৰ অধিকাৰী হয়, কিন্তু বৰ্তমানলৈকে ভালে আছে বাৰু আপোনালোকৰ আশীৰ্বাদত। আজি শিৱৰাত্ৰি, আমি চাকি বন্তি জ্বলাই আহিলোঁ মন্দিৰত। মনটো পবিত্ৰ লাগি গ'ল, ভাল লাগিলে। তাইও মানে বহুত ভগৱান বিশ্বাসী, ঈশ্বৰ বিশ্বাসী। পূজা পাঠ, সেৱা পূজা এইবিলাক কৰি খুব ভাল পায়। ভাল পোৱা ন ধুন? মই ভাল পাওঁ পূজা কৰি, ভগৱানক বিশ্বাস কৰোঁ। সেইকাৰণে আজি শিৱৰাত্ৰি আহিলোঁ। শিৱৰাত্ৰিৰ কাৰণে শিৱ মন্দিৰত পূজা কৰিব আহিলোঁ আৰু চববাৰে আহোঁ মাৰ লগত। যোৱাবাৰ আহিব নোৱাৰিছিলোঁ মই এক্সাম থকাৰ কাৰণে, এবাৰ আহিলোঁ আৰু ভাল লাগিলে আহি পিনে আৰু ভগৱানক বিশ্বাস কৰোঁ। আৰু মই টিউজডে দিনাখন মানে ব্ৰতো ৰাখোঁ। টিউজডে দিনা গণেশ ভগৱানৰ ব্ৰত হয়। মই গণেশ ভগৱানৰ ব্ৰত বুলিয়ে ব্ৰত নাৰাখোঁ, মই সকলো ভগৱানকে মানোঁ, কিন্তু সেই দিনটোত মই ভগৱানক পূজা কৰিবৰ কাৰণে মই ব্ৰত ৰাখোঁ সেইদিনা। যে তাই মঙলবাৰৰ দিনটো উপবাসে থাকে বুলি, মোক নোকোৱাকৈ তাই মঙলবাৰ দিনটো মানে ধাৰ্য কৰি ল'লে আৰু মঙলবাৰে গোটা দিন একো নাখায়, পানী খায় আৰু তাৰ বাহিৰে একো নাখায়। আৰু এইটো কথা মোৰ ভাল লাগে যে এজনী সৰু ছোৱালীৰ ইমানখিনি ধৈৰ্য আছে যে দিনৰ দিনটো একো নাখায়। কিন্তু মই কোৱা নাই যে তাইক তুমি উপবাসে থাকা বা ব্ৰত কৰা, কিন্তু তাই নিজৰ মনৰ পৰা কৈছে। হোষ্টেলত থাকোঁতে নিজেই কি ভাবিলে নাজানো। আজি 2 বছৰ হ'ল, 2 বছৰ ধৰি তাই মঙলবাৰৰ দিনটো একো নাখায়, উপবাসে থাকে। ভগৱানৰ অস্তিত্ব ক'ত আছে নাজানো, ভগৱান ক'ত আছে সেই কথাও নাজানো, কিন্তু ইমান সুন্দৰ পৃথিৱীখন সৃষ্টিৰ আঁৰত যে কোনোবা এজন আছে সেয়া নিশ্চয় বিশ্বাস কৰোঁ আৰু সেই বিশ্বাসৰ কাৰণেই ভগৱানক পূজা কৰোঁ আৰু সেই বিশ্বাসৰ কাৰণে সকলো সকলো মানুহকে সন্মান কৰোঁ আৰু আমি সকলো যে কোনোবা যেন ঈশ্বৰৰ দান সেই কথা বিশ্বাস কৰোঁ। আমি যিয়ে নকৰোঁ লাগিলে আমাৰ জীৱনটো পৰিচালনা কৰাৰ আঁৰত কোনোবা এজনৰ নিশ্চয় হাত আছে, সেই কথাটো আমি বিশ্বাস কৰিব লাগে আৰু সেইখিনি বিশ্বাস থাকিলে মানুহৰ জীৱনটো সুন্দৰ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো বৰ বেছি বিশেষ নাছিল, যিহেতু আজি আমাৰ ছোৱালীজনীৰ উপজাত তিথি, গতিকে আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিলোঁ। তাই যাতে জীৱনৰ প্ৰত্যেকটো খোজ মানৱতাৰ হকে হয়, তাইৰ প্ৰত্যেকটো খোজ প্ৰত্যেকটো কৰ্ম মানুহৰ হকে হয় আৰু তাইৰ পৰা যাতে সংসাৰৰ সদায় ভালেই হয় তাকে কামনা কৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, তাই যেন প্ৰত্যেকটো কৰ্ম মানে ভালকৈ কৰিব পাৰে, জীৱনৰ পথত যাতে আগুৱাবলৈ সাহস পায়, জীৱন বাটত যেন কাঁইটৰ মাজেৰেও পাৰ হৈ জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰে। আপোনালোকে যাতে আশীৰ্বাদ কৰে আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ জীৱনবোৰ যেন শান্তিৰ সুন্দৰ হয় তাকে কামনা কৰোঁ। আজিৰ দিনটো আপোনালোক সকলোৰে বাবে মংগলময় হওক, শুভ হওক। আজিৰ এই পবিত্ৰ ক্ষণত আপোনালোক সকলোৰে হয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে জীৱনবোৰ শান্তিময় হয় আৰু আমি সকলো মানুহ, গতিকে মানুহৰ দৰে যাতে এই পৃথিৱীত জীয়াই থাকিব পাৰোঁ। আৰু এয়া আমি গাঁৱৰ মাজে খোজকাঢ়ি ঘৰলৈ গৈ আছোঁ। আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। অন্য এটি ভিডিঅ'ত নিশ্চয় লগ পাম। ধন্যবাদ।